আজি আমি কেৱল এটা তাৰিখে উদযাপন নকৰোঁ, কিন্তু এনে এখন ৰাষ্ট্ৰক উদযাপন কৰোঁ য'ত প্ৰতিগৰাকী নাগৰিক আমাৰ এক অবিশ্বাস্য যাত্ৰাৰ অংশ। আমি দিয়া প্ৰতিটো ভোটত, আমি অনুসৰণ কৰা প্ৰতিটো নিয়ম, পালন কৰা প্ৰতিটো দায়িত্ব তথা প্ৰতিটো সৰু কামত আমি আমাৰ সপোনৰ ভাৰতখনক গঢ়ি তুলিছোঁ। আমাৰ সংবিধানে আমাক কেৱল অধিকাৰৰ দ্বাৰাই নহয়, আমাৰ দৈনন্দিন কাৰ্যকলাপৰ জৰিয়তে আমাৰ ৰাষ্ট্ৰক পৰিৱৰ্তন কৰাৰ শক্তিৰেও শক্তিশালী কৰে। এই গণতন্ত্ৰ দিৱসত আহক আমি চাব বিচৰা পৰিৱৰ্তন হ'বলৈ পুনৰ প্ৰতিশ্ৰুতিবদ্ধ হওঁ। আমাৰ শক্তি কেৱল আমাৰ অধিকাৰৰ ওপৰতেই নহয়, কিন্তু আমি কেনেকৈ আমাৰ কৰ্তব্য পালন কৰোঁ তাৰ ওপৰতো নিৰ্ভৰশীল।